এভৰিৱান, কি খবৰ সকলোৰে? নিশ্চয় ভাল চাগে। মই সৰুতে মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মই আমাৰ ৰুমলৈ বিশেষ মানুহক ভাত খাবলৈ মাতিছোঁ। সেই বিশেষ মানুহনো কোন সেয়াও আপোনালোকক দেখাম, আৰু লগতে আমাৰ পতিদেৱৰ হাতৰ এওঁ আজি মাংস বনাব। কেনেকৈনো তেওঁ মাংস বনায় আৰু কেনেকুৱানো হয় খাবলৈ সেয়াও আপোনালোকক জনাম, আৰু দেখামো কেনেকৈনো বনায়, কি কৰে। ধুনীয়াকৈ বনায় বাৰু তেওঁ, সেয়াও দেখাম আপোনালোকক। আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লগতে এটা কথা কৈছোঁ, আজি 4 দিনমানৰ আগতে মোৰ লগত এটা ঘটনা ঘটি গৈছিলে। সেই ঘটনাটোনো কি সেইটো আপোনালোকক লাষ্টত ক'ম, এতিয়াই কৈ নিদিওঁ। আৰু এতিয়া দেখাইছোঁ বাৰু, এয়া দেখা পাইছেনে? এয়ানো কেনেকৈ হ'ল সেয়া আপোনালোকক দেখাম, লাষ্টত ক'ম বাৰু। ভিডিঅ'টো একেবাৰে লাষ্টত ক'ম। আপোনালোকে কিছু সময় কেৰাহী গৰম হৈ গ'ল। এতিয়া দিছে তেল দি থৈছে, তেল এয়া পকি গৈছে। তাৰপৰা ইয়াতে দি দিব পিঁয়াজখিনি। এতিয়া আদা নহৰু জলকীয়া খুন্দি থোৱা পেষ্টখিনি দি দিছে, যিখিনি আমি খুন্দি লৈছিলোঁ সেইখিনি ইয়াত দি দিছে। এতিয়া বনাই আছে আমি কি কৰা, পানী দিবা। আমাৰ কেৰাহীখন পুৰণা হৈ গৈছে, কিন্তু আমি কেৰাহী এখন ল'ব পৰা নাই দেই। বনাই আছে তাৰপিছত ইয়াতে এতিয়া দিছে হালধি। এওঁ জানিব কেনেকৈ বনায়। হালধি দি দিছে। আজি মজা বনিব ন? হা, প্ৰথম কালিয়ে তুমি মোক কৈছা টেষ্টিকৈ বনাম বোলে। মই বনাম বোলে, টেষ্টিকৈ বনাম। এতিয়া আদা নহৰু যিটো কিনি অনা পেষ্টটো সেইটো দি দিছোঁ। এইখিনি মাংস মেৰিনেট কৰি থৈছিলে তেওঁ, ধুনীয়া হৈ আছে। ইয়াত মছলাখিনি ধুনীয়াকৈ সোমাই গৈছে। ইয়াতে এতিয়া দি দিলে বিলাহীখিনি ন, বিলাহী দি দিলে। বিলাহীখিনি সিজিবলৈ দিবা ন? এতিয়া বিলাহীখিনি বোলে পানী হৈ যাবলৈ দিব, তাৰপাছত দিব মাংস। মাংসখিনি যেতিয়া দিব তেতিয়া তেওঁলোকক দেখাম দেই। ইয়াতে আমাৰ এতিয়া মাংসখিনি দি দিছে। মাংসখিনি দি দিছে, বিলাহীটো একেবাৰে পানী কৰি লৈছে ন? বিলাহীটো পানী কৰি লৈ মাংসটো দি দিছে। চোৱাচোন কিমান ধুনীয়া কালাৰ এটা আহিছে, বহুত ধুনীয়া কালাৰ এটা। ইয়াত কিন্তু বেলেগ মছলা একো ব্যৱহাৰ কৰা নাই দেই। আদা নহৰু খুন্দি লোৱা, জলকীয়া আৰু নহৰু পেষ্ট এটা কিনি অনা, বাকী আৰু তেজপাত, পিঁয়াজ, সিমানেই। আৰু বেলেগ মছলা একো ব্যৱহাৰ কৰা নাই, কিন্তু কালাৰটো চব কিমান ধুনীয়া হৈছে। অলপ টাইমৰ কাৰণে সিজিবলৈ দিবা ন? বাকী দিবা, নিদিয়া নহয়। আলুখিনি দি দিছা, দি দিয়া আকৌ গোটেইখিনি। আলুখিনি দি দিলে তেওঁ বনাব, নিজৰ মতে বনাব। চাওকচোন ধুনীয়া কালাৰ এটা। দেখা পাইছেনে? এতিয়া 20 মিনিটমানৰ পাছত মাংসখিনি আকৌ দেখাম দেই আপোনালোকক। এয়া চাব দেই, এইয়া দেখা পাইছেনে বাৰু?
চাওক এতিয়ালৈকে ইয়াত পানী দিয়া নাই বিলাহীৰ পৰা যিটো পানী ওলাইছে সেই পানীটোৱে আৰু বেলেগ মছলা একো এড কৰা নাই দেই ইয়াত এয়া উতলি আছে কালাৰটো চাওক কিমান ধুনীয়া আহিছে লৰাই দিছে বনাব আজি ধুনীয়াকৈ মাংস ন কি চাওঁ কি হয় তুমিহে কৈছা একদম টেষ্টিকৈ বনাম বুলি টেষ্টি নহ'বলৈ হ'লে আজি তুমি মজা পাবা দিম আজি তোমাক মজা বনাবই লাগিব টেষ্টিকৈ তুমিহে কৈছা টেষ্টিকৈ বনাম বুলি ন ৰাইচ এইয়া আমাৰ যে টেষ্টিকৈ বনাই খোৱাব আৰু টেষ্টি নহ'বলৈ হ'লে কিন্তু শিক্ষা পাব আকৌ দেই বেলেগ শিক্ষা পাব আজি আলহীও ক'ব লাগিব টেষ্টি হৈছেনে নাই এইয়া এতিয়া আমাৰ খাব হৈ গ'ল এয়া মাংস তাৰপিছত এয়া আমাৰ বিশেষ মানুহ এইয়া আপোনালোকৰ কথা এবাৰ কৈ আছিলোঁ যে বিশেষ মানুহ এইয়া আমি ষ্টিলৰ কাঁহীতে খাওঁ দেই আমাৰ ষ্টাইল নাই চলি যায় আমাৰ যিহঁতে তিহঁতে বোলে ময়ূৰীৰ উৎপাত বোলে কেনেকুৱা হৈছে চোন আজি অনুভৱটো কেনেকুৱা লাগিছে একেলগে আহি তাৰপৰা আকৌ এতিয়া অকলে গুচি যাবলৈ লৈছে আমাক থৈ পেলাই আমি কেতিয়া আহিছিলোঁ হেৰিয়ত আহিছিলোঁ ন 2022 চনৰ কি তাৰিখে আহিছিলোঁ বাৰু হা নৱেম্বৰ 4 তাৰিখে আহিছিলোঁ নেকি ন 2022 চনৰ নৱেম্বৰ 7 তাৰিখে আমি একেলগে ইয়ালৈ আহিছিলোঁ তাৰপিছত এতিয়া সিহঁতি যাবলৈ লৈছে এটা বিশেষ কাৰণৰ কাৰণে নহ'লে নগ'লহেঁতেন বাৰু যাবলৈ লৈছে তাৰপৰা এতিয়া আমি আছোঁ আজিৰ পৰা এতিয়া অকলে মোৰ ৰুমত থাকিব লাগিব মানে এতিয়াৰ পৰা মই অকলে ৰুমত থাকিব লাগিব ময়ূৰী আৰু মই ৰুমত এতিয়া অকলে থাকিব লাগিব সময় নাযায় এনেকুৱাই লাগিব ন হ'ব তেতিয়াহ'লে এতিয়া আমি খাই লওঁ তাৰপাছত আপোনালোকক কথা কেইটামান ক'বলৈ আছে ক'ম আকৌ এতিয়া বহুত সময়ৰ পাছত আপোনালোকৰ ওচৰলৈ আহিছোঁ মই যে ধৰি ভিডিঅ'টোত প্ৰথমতে কৈছিলোঁ যে মোৰ লগত এটা ডাঙৰ ঘটনা ঘটি গৈছিলে ঘটনাটোনো কি সেইটোৱে আপোনালোকক ক'বলৈ আহিছোঁ এতিয়া মই সেইদিনা মানে মই এটা ৰেচিপি বনাম বুলি মানে শ্বেয়াৰ কৰিম বুলি আপোনালোকৰ লগত মানে মাছ ফ্ৰাই কৰি আছিলোঁ এওঁ মানে মাছ আনিছিলে আৰু মাছখিনি মানে মই কৈছিলোঁ যে এওঁ যিখিনি বস্তু পাতি সেইখিনি লৈও আহিছিলে যোগাৰ কৰি দহিৰ সৈতে এটা মাছৰ ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ মানে ভাবোঁতেই তেতিয়া মানে মাছখিনি ফ্ৰাই কৰা পাই হৈ গৈছিলে মাছখিনি ফ্ৰাই কৰি হোৱাৰ পাছত নিজৰ যিটো কণী থাকে ন সেই কণীখিনি ফ্ৰাই কৰি দিওঁতে মানে কণী অকণমান তাত থাকি আহিছিলে আৰু মই সেইখিনি তেলতে মানে ৰেচিপিটো বনাম বুলি মানে তাতে পিঁয়াজখিনি দি দিওঁতে কেৰাহীখন মানে ফুটি গ'ল পটককৈ ফুটি মানে গোটেই তেলখিনি মানে মোৰ ইয়াত পৰিছে মানে গোটেই গাত পৰি গৈছে আৰু ওপৰত পৰিছে তাত আৰু মানে কি হ'ল এই মোবাইলটোৱেদি মই এনেদৰে ভিডিঅ' কৰি আছিলোঁ সেইবাবে মই চকুটো বাচি পাৰোঁ অলপত আৰু মোবাইলটো মানে বেক চাইডটো গোটেই তেল অৱস্থা নাই এয়া দেখা পাইছেনে এতিয়া অলপ শুকাইছে আৰু এইফালে এয়া উঠটো তাতে এইখিনিতে ইয়াত আছিলে এতিয়া অলপ শুকাইছে বাৰু মই মনত লগাইছোঁ এই ভিডিঅ'টোৰ যোগেদি মই যিটো শিক্ষা পালোঁ সেইটোৰ যোগেদি মই আপোনালোকক সেই শিক্ষাটোৰ কাৰণে মই শিক্ষাটো পালোঁ যে সেইকাৰণে আপোনালোককো সাৱধান কৰি দিছোঁ মাছ ভাজোঁতে সদায় আপোনালোকে সাৱধান